হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি 2 বহাগ আমৰিখোৱাত সাংস্কৃতিক সন্ধিয়া আছে আৰু মুকলি বিহু আছে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জুলুমা জুমন আৰু জিত নীল। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিহুদি কেইটকা পালি? বিহুদি মানে আপোনাৰ দাদা 500 টাকা পালে। 500 টাকা। ফাংচন চাব যাবি না আজি? যাম তো। কেতিয়া? মানে কাৰ লগত যাবি? তোমাৰ লগত। মাৰ লগত যাবি নেকি? তই বল খেলি আছা নাকি? দে দে তাতে হ'ব। পৰিৱেশটো অলপ দেখাই দিছোঁ মই। তা কি কৰি আছোঁ? ৰাতি আহিব লাগিব। এতিয়া আহি গ'লোঁ ফাংচন চাব ৰাতি। Zassi
মরিলা মরম বুঝি না পানা তোর মরম মরিলা মরম বুঝি না পানা নহই কবর নহই কলম এটা কথা বল কি ইয়াতে কোনে কোনে প্রেম কৰিছে এই প্রেম কৰা মানুহখিনি হাতখন দাঙি দিলে ভাল লাগিব এই ধুনীয়া এই দাদাজনে পুৰা প্ৰেম কৰিছে গম পাইছো হয়নে যোনে যোনে প্ৰেম কৰিছে এই গীতটিৰ কথা জানে হয়নে বাৰু মোৰ হৃদয় মোৰ মৰিলা মোৰ বুজি নাপালা মোৰ মৰিলা মোৰ বুজি নাপালা নহয় কব নহয় কলম মোৰ হৃদয় মোৰ তুমি আছিলা
জীবন থাকিব